guys, welcome back to my YouTube channel. Bodysort আৰু আজি বহুত দিনৰ মূৰত ঘৰৰ পৰা ওলালো এটা ভিডিঅ' বনাও বুলি কাৰণ ক'ব গ'লে বিশ্বকৰ্মা পূজাৰ পৰা টোটেল গায়বে হৈ আছিলোঁ মানুহটো ইউটিউবত তো ভাবিলোঁ আজি ভিডিঅ' এটা বনাই দিওঁ বহুত দিনৰ মূৰত গৈ আছোঁ এতিয়া এটা বিশেষ জেগালৈ লগত আছে চন্দন তো কি হয় কি দেখাব পাৰোঁ কি নাজানো বিকজ আজি হৈছে ছানডে আৰু এতিয়া বাজিল আপোনাৰ 11টা যেহেতু আমাৰ লেটে হৈছে ছানডে ৰাইড বুলি ক'বলৈ গ'লেতো আৰু ৰাতিপুৱাই ওলাব লাগিছিল কিন্তু এতিয়াতো বহুত লেটে হৈ গ'ল তো চাওঁ কি দেখাব পাৰোঁ কি নোৱাৰোঁ আগততো পূৰা আমাৰ ভূটানৰ পাহাৰকেইখন বহুত ধুনীয়া দেখা হৈ আছে তো এইপিনে চিধা গ'লে আৰু বগামাটিৰ যিখন পাহাৰ সেইখনো দেখা পায় ইয়াৰ পৰা যোনদিনাখন ফৰকাল হৈ থাকে আৰু বতৰটো সিদিনাখনে একচুৱেলি তো চাওঁ আজি কি দেখাব পাৰোঁ ওলাইছোঁ এতিয়া তো বলক আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ তো এতিয়া বাগানৰ মাজে মাজে গৈ আছোঁ ধুনীয়া ৰাধাচূড়া ফুলবিলাক ফুলি আছে এইটো বাগানৰ পৰা এইটো চিধা ৰোড হয় পূৰা আমি জেগাটোৰ নাম একচুৱেলি নাজানো আগতে 2-3 বাৰমান আহিছোঁ কিন্তু ইমান জেগাটোৰ নাম নাজানো কিন্তু এইটোৰে চিধা গ'লে তাৰপাছত আৰু 5-6 কিলোমিটাৰমান গ'লে আমি ভূটান বৰ্ডাৰ পাই যাম য'ত আমাৰ ইণ্ডিয়াৰ ৰাস্তা একদম শেষ হৈ যায় তো গাইজ দেখিছেনে ৰাস্তা বৰ্ডাৰ যাব লগা হ'লে এনেকুৱা এটা নদীৰ মাজেৰে যাব লাগে একচুৱেলি এইটো জেগাত নালাগে আমাৰ মানে কিবা এটা ৰাস্তা গণ্ডগোল হৈ গ'ল আজি তো ৰাস্তা গণ্ডগোল হৈ বৰ্তমান আমি এনেকৈ পানীয়ে গৈ আছোঁ আৰু নালাগে DSLR দি মাৰো দে তো লোকেশ্যনটো অলপ এনেকুৱা ধৰণৰ তো বাইক চাইক ইয়াতে থৈ লৈছোঁ আমি তো ইয়াৰ পৰা ফটো উঠাইছোঁ বহুত ধুনীয়া তো গাইজ আমাৰ ইয়াতে অলপ ফটো চটো উঠা কাৰবাৰ হৈ গ'ল তো এতিয়াৰ পৰা আমি অলপ আগত যাওঁ তামাম গৰম কিন্তু ইয়াতে তো সৰুকে এইটো ৱাটাৰ ক্ৰচিং এইবিলাক ভিউজৰ কাৰণে একচুৱেলি মই পাহাৰ ভাল পাওঁ এই ভিউটো চাই লওক এই ভিউটো যিটো মজা আছে না পাহাৰত অহাৰ যিটো ভিউৰ মজা না এইবিলাক জেগাতহে পায় ধুনীয়া মাজত ৰাস্তা একচুৱেলি এইটো একদম মানে কি আৰু আমাৰ ইণ্ডিয়াৰ লাষ্ট जगह है फाइनली हम लोग पहुंच चुके हैं भूटान में और अभी एंटर कर चुके हैं भूटान में तो बहुत मज़ा आ रहा है इधर तो वहाँ पे परमिशन भी ले लिया हमने तो यहाँ पे वो जो माइलस्टोन है ना ये वाला माइलस्टोन तो ये माइलस्टोन है हमार इंडिया और भूटान माने कि बेलेग बेलेग करा तो रास्ता तो कि आपतके रास्ता तो बहल हल যিহেতু 2 বছৰতকৈও অধিক আমাৰ ভূটান বন্ধই হৈ আছিল কাৰণ লকডাউনৰ কাৰণে লাহে লাহে যা ধুনীয়া ধূলা উৰাই গৈ ঠিক নহয় মানুহটো ধুনীয়া পানী আহি আছে ওপৰৰ পৰা নিজৰাৰ পানী একচুৱেলি এইবিলাক আপোনালোকে নাভাবিব যে কোনোবা মটৰৰ পাইপেৰে মাৰা পানী একচুৱেলি এইটো বহুত ঠাণ্ডা হয় এইটো নিজৰাৰ পানী যিটো ভূটানৰ পৰা আহি আছে আৰু নামি অলপ অলপকৈ নিগৰি এইবিলাক চাব পাৰে অ' মাই গড ইয়াৰ পৰা বাইক নিব নিদিয়ে তো গাইজ ইয়াতে আমি পাৰ্মিশ্যনখিনি লৈ ল'লোঁ কিন্তু আমাৰ বাইকবিলাক সিপিনে নিব নোৱাৰোঁ তো সেইপিনে কেইটামান দোকান আছে বোলে সেইকেইটাত আমি কিবা খাব পাৰিম কিন্তু বাইকটো ইয়াতে পাৰ্ক কৰি যাব লাগিব তো ঠিক আছে তো চন্দন তো দিছ ইজ ৰয়েল ভূটান তো গাইজ ইয়াৰ পৰা ওলালোঁ যাওঁতেতো ধুনীয়া আছিল এতিয়া গোটেই পানী হৈ গ'ল ৰাস্তাটোত চাৰিওফালে দেখোন পানী আহি গ'ল মইতো একচুৱেলি নদী আছিলে নেকি ভালদৰে গম নাপাওঁ আৰু ৰাস্তাটো বহুত বেয়া হৈ গ'ল গাইজ ভূটানৰ ভিতৰত সোমাওঁতে এইটো ৰাস্তা দিয়ে গৈছিলোঁ এইটো ৰাস্তা ধুনীয়া শুকান আছিল এতিয়া দেখোন পানী ভৰ্তি হৈ গ'ল এই বাপৰে
গাইজ ভূটানৰ পৰা আহিলোঁ আৰু এতিয়া ঘৰ পাব হ'ল। ইয়াতে মানুহবিলাক জমা হৈছে কাৰণ ইয়াতে ৱাইল্ড এলিফেণ্ট মানে বনৰীয়া যিবিলাক হাতী এইবিলাক আহেতো ইয়াতে, তো বনৰীয়া হাতী আহিছে। তো তাকে মানুহবিলাকে চাই আছে তো বল তো বনৰীয়া হাতীবিলাক চাবৰ কাৰণে মানুহবিলাক আহিছে। ইয়াতে বহুত মানুহ আহিছে। তো ইয়াতে হাতীবিলাক খেদি দিব চাগে, মানে চাহপাত বাগান আছেতো, তো যিবিলাক পাহাৰৰ যিবিলাক হাতী আছে বনৰীয়া হাতী সেইবিলাক ইয়াতে আহে। তো এইখিনিয়ে আছিল আজিৰ দিনটোৰ ভিডিঅ'টি। ভূটানৰ পৰা আহিলোঁ, তাত গৈ ইমান এটা খাছ লোকেশ্যন নাপালোঁ, যিটো আমি যাম বুলি ভাবিছিলোঁ এনেকুৱা নহয়। তাৰপাছত এতিয়া আমি ঘৰ পাম। এতিয়া আমি আহি পালোঁ কচুবিল, ইয়াৰ পৰা আৰু ঘৰ হ'ব আমাৰ এপ্ৰক্স আপোনাৰ 10 কিলোমিটাৰ। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। তো নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে। টিল দেন বাই বাই।